নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম অসম টেটত শংকৰদেৱৰ ওপৰত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। আৰু আজি আমি আলোচনা কৰিম পাৰ্ট 2। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে মই শংকৰদেৱৰ ওপৰত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন 16টা আলোচনা কৰিছিলোঁ। যিসকল বন্ধু বান্ধৱীয়ে সেই ভিডিঅ'টো চোৱা নাই, মই ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দি থ'ম, আপোনালোকে তাত গৈ ভিডিঅ'টো চাব পাৰিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰত দিয়া আছে ভটিমা কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভটিমা হৈছে এক শ্ৰেণীৰ প্ৰশস্তি বা গুণ গৰিমা বিষয়ক গীত। 2 নম্বৰত দিয়া আছে ভটিমা কেই প্ৰকাৰ আৰু কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভটিমা 4 প্ৰকাৰ। 1 নম্বৰত দিয়া আছে নাট ভটিমা, 2 নম্বৰত দিয়া আছে দেৱ ভটিমা, 3 নম্বৰত দিয়া আছে ৰাজ ভটিমা আৰু 4 নম্বৰত দিয়া আছে গুৰু ভটিমা। ইয়াৰে 3টা ভটিমা নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল আৰু 4 নম্বৰ ভটিমা গুৰু ভটিমা মাধৱদেৱে ৰচনা কৰিছিল। 3 নম্বৰত দিয়া আছে বৰগীতবোৰক কোনে নোবেল নাম্বাৰছ বুলি কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণীকান্ত কাকতিয়ে। বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নোবেল নাম্বাৰছ বুলি কৈছিল। 4 নম্বৰত দিয়া আছে কালিৰাম মেধিয়ে বৰগীতক কি বুলি কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংছ চেলেষ্টাইল। কালিৰাম মেধিয়ে বৰগীতবোৰক সংছ চেলেষ্টাইল বুলি কৈছিল। 5 নম্বৰত দিয়া আছে দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি বুলি কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলি সংছ। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতবোৰক হলি সংছ বুলি কৈছিল বা হলি সংছ বুলি আখ্যা দিছিল। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। এতিয়া আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নত দিয়া আছে শংকৰদেৱৰ নাট, বৰগীত আদি কি ভাষাত ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাত। শংকৰদেৱে নাট আৰু বৰগীত ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। 7 নম্বৰত দিয়া আছে শংকৰদেৱৰ একমাত্ৰ জীয়ৰীগৰাকীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনু। মনু আছিল শংকৰদেৱৰ একমাত্ৰ জীয়ৰী। 8 নম্বৰত দিয়া আছে শংকৰদেৱৰ প্ৰথম আৰু দ্বিতীয় পত্নীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথম পত্নীৰ নাম হ'ল সূৰ্যৱতী আৰু দ্বিতীয় পত্নীৰ নাম হ'ল কালিন্দী। 9 নম্বৰত দিয়া আছে শংকৰদেৱে ৰচনা কৰা কেইটা বৰগীত বৰ্তমান উপলব্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 34টা। শংকৰদেৱে ৰচনা কৰা বৰগীতসমূহৰ ভিতৰত 34টা বৰগীত বৰ্তমান সময়ত উপলব্ধ। 10 নম্বৰত দিয়া আছে শংকৰদেৱে কাৰ অনুৰোধত ৰামবিজয় নাট লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰ চিলাৰায়ৰ অনুৰোধত। বীৰ চিলাৰায়ৰ অনুৰোধত শংকৰদেৱে ৰামবিজয় নাট লিখিছিল। 11 নম্বৰত দিয়া আছে শংকৰ মাধৱৰ প্ৰথম সাক্ষাতক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিকাঞ্চন সংযোগ। শংকৰ মাধৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ নামেৰে জনা যায়। 12 নম্বৰত দিয়া আছে শংকৰদেৱে মাধৱদেৱৰ সৈতে প্ৰথমে ক'ত সাক্ষাৎ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধোৱাহাট বেলগুৰিত। শংকৰদেৱে মাধৱদেৱৰ সৈতে প্ৰথমে সাক্ষাৎ হৈছিল ধোৱাহাট বেলগুৰিত। 13 নম্বৰত দিয়া আছে নাটকীয় গুণলৈ লক্ষ্য ৰাখি শংকৰদেৱৰ কোনখন নাটকক শ্ৰেষ্ঠ নাট বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰিজাত হৰণ। পাৰিজাত হৰণ আছিল শ্ৰেষ্ঠ নাট। 14 নম্বৰত দিয়া আছে কীৰ্তনৰ বিভিন্ন খণ্ড একত্ৰিত কৰি কোনে গ্ৰন্থৰ ৰূপ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামচৰণ ঠাকুৰ। ৰামচৰণ ঠাকুৰে কীৰ্তনৰ বিভিন্ন খণ্ড একত্ৰিত কৰি গ্ৰন্থৰ ৰূপ দিছিল। আজিলৈ ইমানেই আছিল। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টোত কিবা ভুল হৈছে অনুগ্ৰহ কৰি জনাবলৈ অনুৰোধ জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ
আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা নতুন ভিডিঅ' বনোৱাত বহুত উৎসাহ প্ৰদান কৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।